বাবা বাবা মজা একদম মজা রিগু আছে ভাস্কর আছে তো গুড মর্নিং গাইছ এন্ড ওয়েলকাম বেক টু মাই নিউ ব্লগ। তো গাইছ উঠি কিনে মই আহি গ'লো ডাইৰেক্ট আৰু ব্ৰাছডাল হাতত লৈ আছোঁ দেচোন। আৰু মানে কি হৈছে এতিয়া প্ৰায় টাইম হৈছে 10:45 আৰু ইমান সোনকালে মই নুঠিলোঁ হৈ গাইছ। উঠাৰ কাৰণ হ'ল কি এই পুৱাই অক্ষুৰ এটা আহিছে। অক্ষুৰ মানে আৰু সেয়ে আৰু আমাৰ লগৰে দেচোন কিয়ে তোৰ কাম বন নাই নেকি? নাই সেইকাৰণে হা নাই ৰঙৰ পে আউট একবাৰ কি ৰঙৰ পাও পুৱাই যি এনে মাছি লওঁ কেতিয়াবা হয় নেকি? চালা পুৱাই আৰু ঘূৰিব হ'লেই তাৰ দে আৰু কি হৈছে আজিৰ ভিডিঅ'টো অলপ ধামাকা হ'ব যায় আছে। কিয় ধামাকা হ'ব কিহৰ কাৰণে হ'ব এইগিলা মই আগত কৈ আছোঁ তো চাই থাকক। অ' কি পুৱাই তৌ যি কাৰণটো কি? তোৰ আজি হেপী বাৰ্থডে তই মাতিছিলি কালি ফোন মাৰি মাতিছিলি বোলো তোক পুৱাতে আহিবি আজি কিবা কাম আছে হা মোৰ বাৰ্থডে মই তে গমেই নাপাওঁ 18 ফেব্ৰুৱাৰী কাৰ বাৰ্থডে মোৰ ডেকাৰ বাৰ্থডে আজি হেপী বাৰ্থডে। হয় দে গাইছ মই যে অলপ আগত কি ধামাকা হ'ব সেইটো ক'ব খুজিছিলোঁ যি মানে কি হৈছে আজি মোৰ বাৰ্থডে হয় দে। আৰু পিছে তোৰ বাৰ্থডে বুলি গাইছ ইয়ে গম নাপায় মই গম পাওঁ আৰু মই বাৰ্থডে তাৰিখটো ৰাখোঁ কেইজন মানে খানা খুৱাই আৰু বাৰ্থডে সেইটো ভাল লাগে মোৰ। খানা খাবি ন? য়েছ হ'ব দে খানাটো হয় দেখাম নেকি ক'ত? এই হেৰি অঁ হ'ব কি এনে কি দি খাবি খানা? এই বইল হৈ লাগিব চিকেন মানে কি হৈছে জানা নাই গাইছ? হয় দেই গাইছ দুগু মই মাতিছিলোঁ মাতাত মানে কি হ'ল মই তোক কোৱা নাই খানা দিম বুলি ক'তবা নিজে মানে ভাবি আহিছি খানা দিব বুলি। এতিয়া মই তোক খানা দিবি আকৌ খানাৰ কথা মই একোৱে কোৱা নাই যে কি যে হ'ব আৰু অ' কিয়ে তোৰ হা তোৰ এতিয়া নেকি নাজানে কি হা কি হ'লো কিয় যা ক'ত যা তুমি কিয় যা নাই বাৰু মোক মাতা নাই তোক মাতিব নাই তোক কাম আছে নে কামখিনি দিবি কামখিনি দি মানে তই চাই চিঙি ফোন দে মই এই নহয় এই কিছিলে কহি তই কোৱা নাছিলি মোক কিছিলে কেমেৰাটো ঘূৰি লৈছোঁ তাক অলপ আমাৰ দুৰুটা আমাৰ কোৱা মই প্লেনটো দিয়ে তাক যে ভাতছে তাক কি কবি গম পোৱা নাই তাক থালি মানে চৰু বৰ বেছি ডাঙৰ থালি নহয় মানে থালি চৰুটো ধোৱা দিবি কিনে বাচন চাচন ধুলে ধোৱা দিবি তাক কিবা খুৱাম আৰু আমি এতিয়া ৰঙাত যায় হয় না? তই কি খাবি? হ'ব দে হ'ব কি গম পাইছো দে তোৰ কথা ক'ব নাই কিবা খাব এই কথা আমি কৈছোঁ না কিয় কমে ভাল চলি আমাৰ লগৰে তোৰ কথা কিয় কমে? এই গাইছ আজি বোলে আমাৰ ডেকা এটা চাৰি মাৰিব বোলে তো চাৰিটো এনে কি ৰূপত মাৰিবি চাৰিটো মই 100 ওপৰত মাৰিম অঁ চাৰিটো আৰু কৈ দিওঁ নি কৈ দি তুমি গলা মোক এৰি বাবা এই মনে তুমি ভাবিছা নেকি তোমাতকৈ এখন জীৱনত নাই বিশ্ব সুন্দৰী বাবা চাৰি মাৰিছে তো এতিয়া বঢ়িয়াকৈ ওলাই ল'লোঁ আমি ওলাই ল'লোঁ মানে এতিয়া মানে কি এতিয়া মানে ৰঙিয়াৰ পৰা আহোঁ শিৱজিত আহি আছে তাৰ লগত যাম এইফালে ই যাব অমত যাব আৰু এইফালে আমাৰ কি হে ছাৰ অঁ মানে কি মই পাইছিলোঁ 18 তাৰিখে আৰু আজিৰ পৰাই মই 18 বছৰত সোমালোঁ তো আৰু কথা নাই আৰু সোমোৱা নেকি সোমাইছোঁ এনে কলি তই সোমাইছোঁ হ'ব মোতকে সৰু এনে বনাই তো এতিয়া বঢ়িয়াকৈ ৰঙিয়াক লৈ যাই লওঁ তাৰপিছত লগ পাই তো যি আহি গ'ল এতিয়া মানে আমি ৰঙিয়াত যাম ৰঙিয়াত মানে এনেই নাযাওঁ অলপ বজাৰ কৰিব লগা আছে যিহেতু আজি বাৰ্থডে না অলপ কল চল লৈ দে আৰু থুকিৰ কাৰণে নে কি বঢ়িয়াকৈ তেল অলপ ভৰাই ল'লোঁ তো ভৰাই কিনে লগ পাই আছোঁ তো কল 2 লৈ ল'লোঁ আৰু এফালে ইও আহি গ'ল ক'ৰ পৰা আহিলি মই আহি গৈছোঁ দে তেতিয়া কলটো ল আৰু এই বতালক দি ল কলটো লৈছোঁ তহঁতে কি বুটালি তই এবাৰ আহি পালোঁ ডাইৰেক্ট মোৰ চক মানে কি হৈছে তই ডাইৰেক্ট অলপ পনীৰ লৈ লওঁ বঢ়িয়াকৈ বজাৰ চজাৰ হৈ গ'ল মানে লৈছোঁ দে আৰু কিবা কিবি লৈছোঁ তই এতিয়া ডাইৰেক্ট ঘৰত লৈ যাই লওঁ এইফালে ই গাড়ী চলাই আছে আৰু এইফালে সেইটো আছে এই মচা এই গাইছ ৰঙিয়াৰ পৰা আহি পালোঁ আহি কিনে আৰু কোন আহিছে চাইছোঁ একবাৰ আমাৰ তাত অ' কিহে চলি ইয়াত আহিছে আৰু দে অঁ দে হেৰি চাওঁ কৌশিক মুখখন চাওঁ অঁ এইফালে ই আছে চাকৰ ভাই অ' ৰেয়া কি কোৰিয়ান কাৰ্ড দিছি এনে তহঁতে ভাত চাত খাই যাবি ন খাই যাম হয় দে খাবি দে তো গাইছ এতিয়া আমি বঢ়িয়া কোটা চোটা ওলাই লৈছোঁ আৰু এইফালে আমাৰ ডেকা আছে ডেকা এইফালে দা চা লৈ লৈছি এতিয়া আমি কি কৰিম
এতিয়া মানে খানাটো যিহেতু আমি মইতো কৈছিলোঁৱে খানা দিম বুলি খানাটো যিহেতু আমি ইয়াতে আমাৰ পথাৰৰ আগত মানে নামঘৰৰ আগত খানা সৰুকৈ এটা খানা খাম আৰু লগৰ ছোৱালীকেইটা মিলি তো সেহেঁতি হাততে আমাৰ খানা চানা হ'ব এই দুটা চৌক আছে আৰু খানা আৰু এইফালে চাফা তাফা কৰি দিওঁ দেই আৰু অলপ যিহেতু ইয়াতে খানাটো ৰাতি ইয়াতেই হ'ব তো অলপ দে আনিছোঁ আৰু এইফালে বঢ়িয়া আৰু জেগাটো বঢ়িয়া একো টেনশ্যন নাই এতিয়া আমাৰ ৰাজহুৱা পুখুৰী তো গাইছ কৈছে গা ধুইবাৰ হৈছি কেইমাহ হোৱা নাই এটা গাৰ মল খাইছে তো বঢ়িয়া গা চা ধুবলৈ ল'লোঁ আৰু এইফালে দি আছে মানে কি হৈছে এতিয়া মানে অলপমান কাম আছে তাচ চাৰ বিচাৰিব লগা আছে যিহেতু ৰাতি খানা আছে তো আমি অলপমান বিচাৰোঁ আৰু নে কি এতিয়া বঢ়িয়াকৈ আহি গ'লোঁ আমাৰ খেলা ফিল্ডটোত এইফালে চব আছে ডেকা এইফালে আমাৰ মামা কি ক'বা পাইজামা আৰু আকৌ নহয় আৰু বেলেগ কিবা কোৱা আকৌ নকওঁ এই কিমান টাইম কি ঘূৰি থাকে আৰু মামাকটো চবে চিনি পায় পাণ মাষ্টি আকৌ চিন্তা কৰে মাষ্টি বুলি কৈ দিয়ে একবাৰ এই নকওঁ ভাল লাগিছে কি এতিয়া আজিকালি এইফালে চবে চলি ইয়াতে খেলা চেলা খেলি আছে তই একবাৰ হাই দিচোন মজা তই কি দিবি বাই দি অ' হাই লাভ না তোৰ দুনিয়াৰ কাম আছে আজি কোনে তো গাইছ এইফালে আমাৰ লাইটৰ কানেকশ্যন চলি আছে এইফালে ই ৰেখা কি কৰিছে কি কৈছে মানে মই যে কৈছিলো দুপৰীয়া মানে তই যিহেতু কৈছিলি মোৰ বাৰ্থডে তই কিবা এটা কৰ মই যোনটো কাম পাৰোঁ কোনটো কাম মই একবাৰ চুই লাইটিংটো পাৰোঁ এতিয়া কাম বুঢ়াকৈ তাতে ফিটিং কৰি দিম আৰু এইটো দায়িত্ব পুৰা একে দি দিছোঁ এইফালে এই বাবলু আহিছে বাবলু কি কবি মই কি ক'ম আৰু তোমাৰ বাৰ্থডে আজি জীৱনটো ভালে যাওক তাকে আশা কৰিছোঁ থেংক ইউ এইফালে যোন আছে তই কি কবি মই ইচ্ছা নকৰোঁ ৰাতি কম ৰাতি হবি নেকি বোলে আমাৰ ৰুমত তই কি কবি মই মোটামুটি এটা দুটা কম দে দে কবি আৰু কলি হ'ল দেই আৰু এৰ পৰা মানে বুটখান এৰ পৰা মানে লাইনটো ল'ম আৰু লৈ কিনে বুঢ়াই তাৰে পথাৰ এইফালে ডেকা কি কৈছে চৌটা কাটিছোঁ দেখা নাই মানে গাইছ 100 টকা তাত লগাই দিছোঁ যে এতিয়া কৈছিলোঁ মই বোলে কাটি আছে দেই আৰু মানে জানেই ই কিছুমান কাম জানেই ই হয়নে নহয় ঐ এখানতো খাব লাগব কোনখান খুবখান ফুক মই খাব লাগিব এই গাইছ এই প্ৰজ্ঞানে মোৰ লগত প্ৰজ্ঞান ই আহি কিনে কি কৰিছে জানা না হা মই কৈছোঁ দেখে আছোঁ ৰ চাচোন কেনে কৰে গম পাই হা বঢ়িয়া খাবা মাতিছোঁ হেৰি কৰিব মাতিছোঁ আৰু মোৰ লগত এনেকুৱা কৰে ঠাই এইফালে ইয়াতে আছে চব আৰু ই এটা একটো মই ৰাতি তোক খালত ধৰি ল'ম মই এক কৈছোঁ না খালত ধৰি ল'ম এই গাইছ তাৰ মানে কি হ'ল তাৰ বাৰ্থডে যে কষ্ট কৰিছোঁ মই এবেগে খানা বনাব দিছে মোকেই ঠিকছে নাই এই মাংস আছে এবেগে তোমাৰ নামটো কি আছিল সৌৰভ তুমি নিজে কচোন তাৰ বাৰ্থডে কষ্ট দিছে আমাক হয়নে নহয় নে অমৰ আছে ভাস্কৰ আছে তো ফাইনেলি আমাৰ চৌকা জ্বলি গ'ল আৰু এইফালে ভাত বহি দিছে এইফালে ই চাগৰে ভাত বহিছে বাকী ইয়াতে আছে তো কি কৈছে আমি অলপ গান বজাই দে বাকী ইয়াতে আছে জন্ত হাই দিয়া একবাৰ এই মজা এইফালে গাৰ্লফ্ৰেণ্ডৰ কাৰণে এনেকে কান্দা না মই কৈছো আলু পিয়াজ কাটছিলো দে আৰু গাইছ এইফালে গান অন হৈছে ৰাতি একদম ধামাকা হ'ব একদম ডেন্স হ'ব আৰু ডেন্স পুৰা একদম চবে নাচবি না নাচা এ হাল্লা লাগে মজা এ গাইছ চাই থাকক প্ৰায় আমাৰ খানা চানা চব হৈ গৈছে মাংস আঞ্জা হৈ গৈছে আৰু এইফালে ভাত চাতটো আছে আৰু এইফালে আমাৰ ডেন্স পাৰ্টি চলি আছে এইফালে ডেন্স কৰিছে এইফালে খাপলা জোন এ মজা একদম মজা ৰিগু আছে ভাস্কৰ আছে এ বঢ়িয়া চালিয়া ব্ৰ বেনন্ত ভাই মজা মজা একদম প্ৰজ্ঞান ই কষ্ট কৰিছে দেই কিন্তু মই বহুতবাৰ কৈছো ই কষ্ট কৰিছে কিন্তু ছাগলী কিন্তু ভাল খানা বনাব বেদন্ত
বেদান্ত কেনে আছো দিয়া বঢ়িয়া কথা আৰু খানা খাওয়া কথা আর এফালে আমার হরদীপ আর এফালে জোন এ মাংস পৰাই নাই জলদি গেছি পড়াই নাই এই দিয়া জোনক মাংস প্ৰথম মাংস দে তাৰপিছত দে জল দে অহ। এইটো উল্টো উল্টো নেকি জল দিছি বঢ়িয়া বঢ়িয়া আরে বলে আমার গোটা কিটা বইছি অমর কেনে কেনে তই খাবি আৰু যাবি কিন্তু পৰীক্ষা খানা হ'ব হ্যাঁ? পৰীক্ষা ৰিজাল্টৰ দিনা এনেকুৱা খানা দিব নে সদায় ঐ দিবি না নাই বঢ়িয়া 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 মানে অমৰৰ পৰীক্ষাৰ ৰিজাল্টৰ দিনাখন আমি আটাইতকৈ ডাঙৰ খানা খাম আৰু এটা কথা কওঁ যদি অমৰত যদি ফাৰ্ষ্ট ডিভিজন পাই বেদান্ত আৰু মই মাংসখিনি দিম মাংসখিনি দিব অ'কে ডান ঐ আমি অপেন ভিডিঅ'ত কৰিছো থাৰ্ড ডিভিজন পালেও মই চেকটালৈ ঘূৰিম তলো গোটাই জাগাত চেয়াৰ পাৰি কিনে চবৰে ইয়েছ মানে গাইছ কি জানা যিটো কথা কৈছে তাৰমানে ইয়াৰ আশা নাই থাৰ্ড ডিভিজন পালে শ্বেয়াৰ লৈ ঘূৰিব এ গাইছ এবাৰ আমি খাবা ধৰিলো এফালে দেখা কি লৈছে এইগিলা হা খাবিয়ে না তই খাবা কাৰণে লৈছো এনে লৈছো নেকি খাবা কাৰণে লৈছো নাই দে দেখা খা হেই খাবা নেকি তই চাবে এক চাবে খাক দে ইস 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 দেখছি অৱস্থা এফালে চাগৰে খাই আছে এফালে মই খাওঁ দে খাব পাৰো চাগৰে বলছি দে কিছু এই চাগৰ থেংক ইউ মজা বনছে তই কি হৈ দেখি মানে জুনিয়ৰ লৈছে তহঁতৰ আমাক যোনজন লৈছে মানে খাবা লাগব দে মোৰে বাদ দে এগিলে আছো দে হ'ব দে অলপ খাওঁ দে পাৰো নেকি নিনবি একবাৰ খাইছি আৰু লাগে বোলে কৈ ৰ'বা যাবা আল্লাহ অ বাচন কোনে দিব বাচন ধোৱা লাগে মই খাইছো হেৰি দি ডিচুত খাইছো আৰু বাতিত তোমাৰ হেৰি আনিছে বাতিটো ধুই হৈ গ'লো কিন্তু মায়েৰে ধুব বোলে থালি কোনে দিব খালিত মই মাংস খনাই নহয় নাই ধবা আমি গা ধমা আমি ঘৰত যাওঁ তোৰ যোৱা নেকি আমি ঘৰত যাওঁ দে দে টোপনি লাগছে হ'ব দে যা যা ঠিক আছে দেখছে গাইছ দেখছে তে যাবি হা দে দে দিলো যাওঁ টাইমত বিদায় থেংক ইউ দে যাবি দে এতিয়া প্ৰায় খাচি দে আৰু আধা গুচি একচুৰে এফালে এইটো নাই মাংসটো নাই এফালেও নাই পানী খাচি দে আৰু খাইছে কহিকে খাচি দে আৰু আৰু খানা পাতিম আমি আৰু খাবি নেকি এগেইন খানা পাতিম এগেইন খাবি নেকি আমি এইবাৰ 5টা চলি 6টা চলি খানা পাতিম দে খাবি থাক তো গাইছ প্ৰায় খানা চব ভালে গ'ল আৰু ক'বা গ'লে চব ভালে তো এইফালে আমাৰ দেখা আছে ঠিক আছে চব ঠিকে আছে আৰু খানা ভালেই হ'ল ভিডিঅ'টো চাই লাইক তো লাইক কমেণ্ট চেনেল কৰিলে তো আজি ভিডিঅ' ইমান আহিছে তো যদি ভিডিঅ'টো চাই ভাল লাগিল তো লাইক কমেণ্ট চেনেল কৰিলোঁ নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ তো জয় অসম নেকি